যে যি গাঁও বা যি নগৰ যি চহৰৰ পৰা সেনা বাহিনীৰ জোৱান আছে তেওঁলোকৰ পৰিয়ালৰ লগত সম্পৰ্ক ৰখা মাত কথা ৰখা আৰু এই সময়ত তেওঁলোকক যি সহযোগিতাৰ প্ৰয়োজন তাক আগবঢ়োৱা এইটো হ'ল আটাইতকৈ আমাৰ ডাঙৰ দায়িত্ব। আমি খবৰ ল'ব লাগিব যে মোৰ গাঁৱত অমুকজন জোৱান সেনা বাহিনীত আছে, অমুকজন অফিচাৰ এয়াৰফৰ্চত আছে, অমুকজন বিষয়া নেভিত আছে, এই বা অমুকজন বিষয়া CRP BSFত আছে, যোনে সীমান্তত আজি যুঁজ কৰি আছে। সেই পৰিয়ালসকলক খা খবৰ লৈ থকা, তেওঁলোকৰ ঘৰত অসুবিধা হৈছে, ল'ৰা ছোৱালীৰ অসুবিধা হৈছে, যাতে পৰিয়ালে কৰ্মৰত সেনা বাহিনীৰ জোৱানজনক জনাব নালাগে। কাৰণ তেওঁৰ মনত চিন্তাৰ উদ্বেগ হ'ব। পৰিয়ালৰ প্ৰতি চিন্তা থাকিলে স্বাভাৱিকভাৱে যুদ্ধত তেওঁলোকে মনোনিৱেশ কৰোঁতে ক'ৰবাত নহয় ক'ৰবাত অলপ সময়ৰ কাৰণেও যদি দ্বিতীয় চিন্তা এটা আহে তাৰ কাৰণে দেশৰ আৰু তেখেতৰ দুয়োজনৰে ক্ষতি হ'ব। কিন্তু সেই চিন্তাখিনি যদি আমি লৈ লওঁ যে মোৰ ল'ৰাটোৰ এডমিশ্যনৰ কাৰণে চিন্তা হৈ আছে, মোৰ মা বেমাৰ হৈ আছে, মাৰ ঔষধৰ কাৰণে চিন্তা হৈ আছে, সীমাত থকা সেনা বাহিনীৰ জোৱানজনে যেতিয়া গম পাব যে মোৰ পৰিয়ালটোৰ দায়িত্ব বিজেপিয়ে লৈছে, তেতিয়া তেওঁ নিশ্চিতভাৱে তেওঁৰ দায়িত্ব পালন কৰিব। মই ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক বিনম্ৰতাৰে অনুৰোধ কৰিম যে আমাৰ বুথ কমিটিৰ পৰা মণ্ডললৈকে আমি এটা নিৰ্দেশ প্ৰেৰণ কৰিব লাগে, সেনা বাহিনীৰ জোৱানসকলৰ ঘৰত যোৱা, তেওঁলোকক মাত কথা দিয়া আৰু তেওঁলোকৰ প্ৰতিটো সুখ দুখৰ সমভাগী হোৱা, যাতে তেওঁলোকে নিজকে নিৰাপদ অনুভৱ কৰে। আমি পৰিয়ালটোৱে নিৰাপদ অনুভৱ কৰিব, সেনা বাহিনীৰ জোৱানজনেও নিৰাপদ অনুভৱ কৰিব। আৰু এনেকুৱা বিষয় যদি চকুত পৰে যে নহয় এই বিষয়টো জিলা ৰাজ্যিক পৰ্যায়ত সমাধান হ'ব লাগিব, তেওঁলোকে যাতে খবৰ দিয়ে। এটা মই ভাবো যে আমাৰ দলে আজিৰে পৰা এই কামটোত আমি